পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অন্যতম ভিডিঅ', খুব ধুনীয়া এট্ৰেক্টিভ ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট ভালকৈ চাব। যোৱা সময়ছোৱাত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন জেগাত লকডাউন চলি আছে, কৰোণাৰ কাৰণে হওক। গতিকে আমি বেছি সংখ্যক মানুহ ষ্টে বাই হোম ঘৰত বহি থাকিব লগা হৈছে। কিছুমান হয়তো ব্যক্তিগত খণ্ডৰ মানুহবিলাকৰ ঘৰত আহি বহি থাকিব লগা হৈছে, কিছুমানে হয়তো কৰ্মসংস্থাপন হেৰুৱাইছে। গতিকে আমি বেছিভাগ সময় এতিয়া ইণ্টাৰনেট, ফেচবুক, হোৱাটছআপ এইবিলাকত আমি সময় অতিবাহিত কৰি আছোঁ। গতিকে এই সময়ছোৱাত এটা কথা লক্ষ্য কৰিছোঁ যে কিছুমান বেচৰকাৰী সংস্থাই মানুহৰ ভালৰ হকে যাতে মানুহবিলাক এনেই টাইম পাছ নকৰি, ইণ্টাৰনেটত এনেই সময় নষ্ট নকৰি, যাতে এই সময়খিনি উচিত এটা ভাল কামত খটুৱাই, তাৰ বাবে কিছুমান পদক্ষেপ মই দেখা পাইছোঁ। আৰু তেনেকুৱা এটা বেচৰকাৰী সংস্থাৰ এনেকুৱা কিছু ছাৰ্ভিচ দি আছে। ময়ো ফেচবুকত চালোঁ, আপোনালোকেও চোৱাৰ পিছত মনত পৰিব, হয়তো আমিও চাইছোঁ। গতিকে মই ফেচবুক পোষ্টত চালোঁ যে এটা বেচৰকাৰী সংস্থাই কিছুমান ল'ৰা ছোৱালী একেলগে কিছুমান ছাৰ্ভিচ প্ৰভাইড কৰি আছে। এটা কিতাপ, সেই কিতাপবিলাক মানুহক ফ্ৰী অফ কষ্ট হোম ডেলিভাৰী ফেচিলিটি কৰি আছে, যাতে মানুহবিলাক ঘৰত বহি ব'ৰ নহয়, সেই কিতাপটো ভালকৈ পঢ়িব পাৰে, যাতে তাৰ পৰা জ্ঞান বৃদ্ধি হয়, ভাল এটা মেছেজ পায়। গতিকে এই সম্পৰ্কে বা এই উদ্দেশ্য লৈ পেলাই কিজানি তেওঁলোকে এটা ভাল কিতাপ মানুহৰ হাতত আগবঢ়াইছে। ডাইৰেক্ট হোম ডেলিভাৰী, ঘৰত ডাইৰেক্ট ডেলিভাৰী কৰি দিছে তেওঁলোকে বাই পোষ্টত। গতিকে ময়ো চালোঁ, কমেণ্টত বহুত মানুহে বহুত নিজৰ নিজৰ এড্ৰেছ দিছে, তেওঁলোকক কিতাপ চেণ্ড কৰি আছে বা পঠাই দি আছে। গতিকে ময়ো বিশ্বাস কৰিলোঁ, মই নিজেও নিজৰ এড্ৰেছখিনি দিলোঁ। দিয়াৰ পিছত মোলৈ কনফাৰ্মেশ্যন মেছেজ আহিল, আৰু অৱশেষত একমাহ পিছত মই কিতাপখন মোৰ ঘৰৰ ওচৰতে বাই পোষ্টত মই পাই গ'লোঁ। গতিকে পোষ্টমেনে ঘৰত আহি মোৰ কিতাপখন দি গ'ল। গতিকে কি কিতাপ, কেনেকুৱা কিতাপ চালে আপোনালোকৰ সকলো কথা মনত পৰিব, আৰু আচলতে কিতাপখন কেনেকুৱা বা ভিতৰত কি আছে, গোটেইখিনি বিতং তথ্য মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যে আজি মই কিতাপখন খোলাই নাই, যোৱাকালি পালোঁ, তো মই ভাবিছোঁ আপোনালোকক লগত লৈ মই কিতাপখন এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক গোটেইখিনি কথা মই দেখুৱাম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট ভিডিঅ'টো চাই থাকিব। থেংক ইউ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিতাপখনৰ নাম চালে আপোনালোকৰ মনত পৰিব, কিতাপখন মোৰ ওচৰতে আছে। চ' মই অলৰেডি আনবক্সিং কৰি আপোনালোকক দেখুৱাম। মোৰ কিতাপখন আপোনালোকৰ পঠাইছে, যিটো আনবক্সিং আছিল, আনবক্সিংটো আপোনালোকৰ এনেকুৱা আছিলে। এইটো মই দেখাই দিছোঁ ফ্ৰম আপোনাৰ, আৰু এইটোৰ লগতে আপোনাৰ আছিলে, যিখিনি বস্তুখিনি মোক পঠাই দিছিলে, সেইটো মোৰ এড্ৰেছ আছিলে, মোৰ এড্ৰেছত আপোনালোকক পঠাই দিছিল। গতিকে সেই কিতাপখনি মই এই সম্পৰ্কে আপোনালোকক গোটেই ফাইনেলি আনবক্সিং কৰি পেলাই আপোনালোকৰ সন্মুখত মই নামটো দাঙি ধৰিম। আপোনালোকৰ নিশ্চয় মনত পৰিব জ্ঞান গংগা কিতাপখনৰ নাম। আৰু এই কিতাপখন নিশ্চয় আপোনালোকে ফেচবুকত পাইছে যে এই কিতাপখন ফ্ৰী অফ ছাৰ্ভিচ আপোনালোকক দিয়া হৈ আছে ফেচবুকত এটা সংস্থাৰ জৰিয়তে। গতিকে মই নিজেও কিতাপখন অৰ্ডাৰ কৰিছিলোঁ, অৰ্ডাৰ কৰাৰ পিছত মোকো কিতাপখন দি দিলে। গতিকে সেই হিচাপত মই কিতাপখনৰ এইটো হোম পেজ হয়, ইয়াত আপোনাৰ লিখা আছে জ্ঞান গংগা, তাৰ পিছত লিখা আছে আপোনালোকৰ জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলমান শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম। গতিকে খুব ধুনীয়া কথা লিখিছে, আৰু নিশ্চয় কিজানি ভাল হ'ব। চ' ফাইনেলি আপোনালোকক মই কিতাপখনৰ ফাৰ্ষ্ট পেজত কি আছে সেই বস্তুখিনি মই আপোনালোকক দেখুৱাম। চ' এইটো আপোনালোকৰ হ'ল বেটুপাত। বেটুপাতটো চাই কেনে লাগিছে আপোনালোকে সকলোৱে কমেণ্টছ কৰি জনাব। চ' এইটো হ'ল আপোনালোকৰ বেটুপাত, জ্ঞান গংগা কিতাপখনৰ নাম। আৰু প্ৰথম পেজত মই অপেন কৰি আপোনালোকক দেখালোঁ। ইয়াতে আছে এই ফটোখন আছে আপোনালোকৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব, আৰু ইয়াতে আছে আপোনাৰ জগত গুৰু তপ্তদৰ্শী সন্ত ৰামপালজী মহাৰাজ। নেক্সট আপোনালোকৰ দেখুৱাম মই ভিতৰত আছে, এটা আছে জ্ঞান গংগা প্ৰচাৰ সমিতি। এই বস্তুখিনি মানে মই আপোনালোকৰ কণ্টেণ্টছখিনি দেখুৱাম, যে যিটো সূচীপত্ৰত কি আছে আপোনালোকৰ। প্ৰথমতে আছে ভক্তি মৰ্যাদা প্ৰস্তাৱনা, নাম কোনজন ৰামৰ জপ কৰিব লাগে, নাম ধিক্ষা লোৱা মানুহৰ বাবে আৱশ্যক সূচনা। 2 নম্বৰ আছে